নমস্কাৰ। আজি আমাৰ এই বিশেষ অনুষ্ঠানটিত এটি অতি গুৰুত্বপূৰ্ণ আমি বিষয় লৈ উপস্থিত হৈছোহি। আজিকালি বৰ্তমান সমাজত এটা বস্তু আমাৰ আটাইৰে ভিতৰত কি আছে, কমন আছে, সেইটো হৈছে কি ৰোগ। এতিয়া ৰোগ বুলি ক'লে বিশেষকৈ আমাৰ সকলোৰে মনলৈ আহে যে শাৰীৰিক ৰোগ। কিন্তু বৰ্তমান সময়ত শাৰীৰিক ৰোগৰ লগতে মানসিক ৰোগৰো প্ৰৱণতা বৃদ্ধি হৈ আহিছে। কাৰণ বিশ্ব স্বাস্থ্য সংস্থা তেওঁলোকৰ মতেৰেও হৈছে যে এজন সুস্থ ব্যক্তি হ'বলৈ হ'লে তেখেত শাৰীৰিকভাৱে সুস্থ হোৱাৰ উপৰিও মানসিকভাৱেও সবল হ'ব লাগিব। তেতিয়াহে তেখেতক এগৰাকী সুস্থ ব্যক্তি হিচাপে গণ্য কৰা যাব। সেয়েহে এইটি বিষয়ত আমি আলোকপাত কৰিবলৈ আজি আমাৰ মাজত উপস্থিত আছে কৰ্কট ৰোগ বিশেষজ্ঞ, আমাৰ আটাইৰে মৰমৰ, আটাইৰে পৰিচিত ডক্টৰ কাবেৰী কাকতি। নমস্কাৰ বাইদেউ, আপোনাক আমি আমাৰ এই অনুষ্ঠানলৈ বহুত বহুত স্বাগতম জনাইছোঁ। আমি আজি জানিব বিচাৰিছোঁ, আপুনি যিহেতু এগৰাকী ডক্টৰ হোৱাৰ উপৰিও আমি গম পাওঁ যে আপুনি এগৰাকী ৰাজযোগ প্ৰশিক্ষকো হয়। আপুনি বহুত আগৰ পৰাই ৰাজযোগৰ প্ৰশিক্ষণ লৈ আহিছে আৰু আনকো দি আহিছে। সেয়েহে জানিব বিচাৰিছোঁ যে বৰ্তমান সমাজত যি বাঢ়ি আহিছে ফিজিকেল প্ৰব্লেম আৰু মেণ্টেল প্ৰব্লেম, কিবা ফিজিকেল প্ৰব্লেমৰ লগত মেণ্টেল প্ৰব্লেমৰ কিবা কানেকশ্যন আছে নেকি? আপুনি কৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য অনুষ্ঠান। হেল্থ বুলি ক'লে, স্বাস্থ্য বুলি ক'লে আমি কি বুজো? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ডেফিনেশ্যনৰ মতে স্বাস্থ্য অকল শাৰীৰিক নহয়, ফিজিকেল হেল্থৰ লগতে ছ'চিয়েল হেল্থ, মেণ্টেল হেল্থ আৰু স্পিৰিচুৱেল হেল্থ। চ' ডেফিনেশ্যন বুলি যদি ক'ব যাওঁ কি ইটছ আ কমপ্লিট ৱেলবিং অফ ফিজিকেল, মেণ্টেল, social and spiritual. So physical health কি হয় আমি জানো, mental health অলপ চলপ আমি জানো কি কাবাৰ ডিপ্ৰেছন হৈছে তো আমি মেণ্টেল হেল্থ কৈছো, কাবাৰ অলপ মুড ডিসঅৰ্ডাৰছ আছে, ঘপককে মুড চেঞ্জ হৈ যায়, সেইটোকো আমি মেণ্টেল ডিসঅৰ্ডাৰ বুলি কওঁ। কিছুমানৰ পেনিক এটেকছ হয়, ঘপককে ভয় লাগি যায়, সেইটোকো আমি মেণ্টেল ইলনেছ বুলি কওঁ। সো আমি মেণ্টেল ইলনেছৰ বিষয়ে অলপ চলপ জানো, ফিজিকেল হেল্থটো জানোৱে। সোশ্যাল হেল্থ, সোশ্যাল ৱেলবিং বা সোশ্যাল হেল্থ এই মনৰ যোনটো অশান্তি বা মনত যদি কিবা কিবি হৈ থাকে, চলি থাকে, তেতিয়া আমাৰ সোশ্যাল ৰিলেশ্যনশ্বিপো ভাল নহয়। সমাজতো আমি চবৰে লগত মিলি জুলি চলিব নোৱাৰো, প্ৰব্লেমছ আহে, নিজৰ ৰিলেশ্যনছত প্ৰব্লেমছ আহে। চ' সোশ্যাল ৱেলবিং যদি আমি সেইটো দিশত যদি আমি গুৰুত্ব নিদিওঁ, তেতিয়া আমাৰ সোশ্যাল ৱেলবিঙো নাথাকে। কিন্তু আমি ফিজিকেল, মেণ্টেল, সোশ্যাল এই তিনিটা দিশ যদি আমি ঠিক ৰাখিব লাগে, আমি স্পিৰিচুৱেল ৱেলবিং সেইটোৰ ওপৰত জোৰ দিব লাগিব। স্পিৰিচুৱেল ৱেলবিং মানে কি সেইটো জানাটো ইম্পৰ্টেণ্ট। মানে স্পিৰিচুৱেল ৱেলবিং যদি থাকে, তাৰ লগত অট'মেটিকেলি ফিজিকেল, মেণ্টেল আৰু সোশ্যাল ৱেলবিং আহিয়ে যায়। তাৰ কাৰণে বেলেগকে সেইটোৰ ওপৰত গুৰুত্ব নিদিলেও হয়, স্পিৰিচুৱেলৰ ওপৰত গুৰুত্ব। স্পিৰিচুৱেল ৱেলবিং বা স্পিৰিচুৱেলিটি বুলি যেতিয়া আমি কওঁ, স্পিৰিচুৱেলিটি বা স্পিৰিচুৱেল ৱেলবিং মানে হ'ল, সেই শব্দটো ওলাইছে স্পিৰিট শব্দৰ পৰা। স্পিৰিট বুলি ক'লে আমি বেলেগ বেলেগ ভাষাতে হওক বা বেলেগ বেলেগ কালচাৰতে হওক আমি বেলেগ বেলেগ নামেৰে জানো। স্পিৰিট মানে হ'ল সেইটো এনাৰ্জি, কিছুমানে এনাৰ্জি কয়, কিছুমানে সেইটোক আত্মা কয়, সোল কয়। চ' নামটো বেলেগ বেলেগ, কিন্তু স্পিৰিট শব্দ বা আত্মা বস্তুটোৰ একচেপ্টেন্স আমাৰ চব ধৰ্মতে আছে আৰু চব কালচাৰতে আছে। চ' সেই স্পিৰিট, সেই আত্মাৰ যোনটো একচুৱেল কোৱালিটি, সেই একচুৱেল কোৱালিটি সেইটোৱে হয় যোনটো আমাক একচুৱেলি জীৱনৰ পৰা লাগে। যদি আমি আজি চাওঁ আমাৰ জীৱনত কি লাগে, আমাৰ জীৱনত লাগে সুখ, শান্তি আৰু সকলোৱে বিচাৰো, সেইটো প্ৰায়ৰিটি আমাৰ। সেইটোৱে প্ৰায়ৰিটি, কি সুখ লাগে, শান্তি লাগে, শক্তি লাগে, পবিত্ৰতা লাগে, সেইকেইটা লাগে। কিন্তু আমি ভাবিছো কি যদি আমি বাহিৰত আমাৰ চব ঠিকে থাকে, আমাৰ ভাল পোষ্ট পজিশ্যন থাকে, আমাৰ ধন সম্পত্তি থাকে, আমাৰ ভাল ৰিলেশ্যনশ্বিপ থাকে, ঘৰ বাৰী থাকে, তেতিয়া আমাৰ সুখী হ'ম, আমি শান্তিত হ'ম। কিন্তু আজিৰ দিনত এইটো দেখা গৈছে যে সকলো থাকিলেও
মানে ধৰক অশান্তি আহে মানে সকলো বস্তুৰে ফুলফিল হোৱাৰ পিছতো মানে আমি এনেকুৱা বহুতো ধৰক উদাহৰণ দেখিবলৈ পাইছো মানে IAS হোৱাৰ কাৰণে তেওঁলোকে ইমান মানে কষ্ট কৰে ইমান পঢ়ে কিন্তু IAS হোৱাৰ পিছতো মানে তেওঁলোকে সুইচাইড কৰে মানে কাৰণ নিশ্চয় তেওঁলোকৰ হয়তো লাইফটো কমপ্লিট হোৱা নাই চাগে সেইটো একচুয়ালি আমাক পোষ্ট পজিশন বা ঘৰ বাৰী বা ধন সম্পত্তি সেইটো আমি ভাবিছো কি হেকেটা পালে আমাৰ শান্তি হয় কিন্তু সেই ইকুৱেশনটো গণ্ডগোল হৈ আছে আমি বুজি পাব লাগিব কি পোষ্ট পজিশন হওক বা ঘৰ বাৰী হওক ধন সম্পত্তি সেইটো আমাক কমফৰ্ট দিয়ে সেইটো আমাক সুখ নিদিয়ে কমফৰ্ট দিয়ে আৰু ফিজিক্যাল কমফৰ্ট যেতিয়া আমাৰ হয় তেতিয়া ডেফিনেটলি আৰাম লাগে বাট সেইটো আমি হ্যাপিনেছৰ লগত যদি আমি কোৰিলেট কৰি দিও আমি যদি ভাবো কি একেটা হলেহে মই সুখী থাকিম জীৱনটো অশান্তি হৈ যাব সো সেইকাৰণে এই কমফৰ্ট আৰু হ্যাপিনেছ মনৰ ভিতৰৰ এটা বস্তু এটা কোনোবা এজন আমি দেখা পাওঁ যাৰ একো নাই সিহঁতো বহুত সুখী থাকিব পাৰে কাৰ সব আছে সিহঁতো অসন্তুষ্ট হৈ থাকিব পাৰে তো এইটো এটা ষ্টেট অফ মাইণ্ড এইটো বস্তু লোৱাৰ লগত কোনো তাৰে ৰিলেশ্যন নাই সো সেইটো যেতিয়া ইকুৱেশ্যনটো বুজি পাওঁ কি আমাক একচুয়ালি ধন সম্পত্তি এইবিলাক যি লাগে এইবিলাক সব লাগে সুখ শান্তি শক্তি আৰু পবিত্ৰতাৰ কাৰণে কিয়নো সেইটো হে স্পিৰিট বা এনাৰ্জি বা আমি যি কওঁ যি নামেৰে নকওঁ সেইটো এইটো অৰিজিনেল কোৱালিটি আৰু যেতিয়া সেই অৰিজিনেল কোৱালিটি ভিতৰৰ পৰা আমি নোহোৱা যেন এটা অনুভৱ কৰো তেতিয়া আমাক সেইবিলাক লাগে আৰু যিহেতু ভিতৰতে আছে আৰু ভিতৰত আমি ভাবিছো কি বিচাৰি পোৱা নাই সেইকাৰণে আমি বাহিৰৰ পৰা সেইবিলাক বিচাৰিবলৈ চেষ্টা কৰো আৰু সেইটোতে আমাৰ অসন্তুষ্ট জীৱনত হৈ যায় মানে বাহিৰৰ পৰা সেইটো নাপায় ইকুৱেশ্যনটো যেতিয়া গণ্ডগোল হৈ যায় ৰিজাল্ট কেতিয়াও নাপায় তো স্পিৰিচুৱেলিটি মানে আমাৰ সকলো বা প্ৰত্যেকটো সংকল্প কৰ্ম আৰু ব্যৱহাৰত আমি বাহিৰৰ পৰা বিচাৰিব নালাগে বা সকলো সংকল্প কৰ্ম আৰু ব্যৱহাৰত যদি আমি সুখ শান্তি শক্তি যদি আমাৰ এভৰি একশনত যদি আমি এইটো ইউজ কৰো কাৰোবাৰ লগত কথা পাতিছো আমি শান্ত হৈ কিনে কথা পাতো কিবা এটা সিচুৱেশন আহিছে আমি ঘপকে ৰিয়েক্ট নকৰো খং কৰি নিচিয়ৰো বস্তুটো বুজিবলৈ চেষ্টা কৰো তাৰপিছত এটা সেন্সিবল ৰেসপন্ড কৰো হেনেকে যদি আমি এভৰি একশনৰ ওপৰত যদি আমাৰ গুৰুত্ব থাকে কিয় কাৰণে পৰিস্থিতিৰ ওপৰত আমাৰ গুৰুত্ব থাকে আমাৰ কন্ট্ৰোল থাকিব নোৱাৰে আমি যদি ভাবো কি আমি পৰিস্থিতি কন্ট্ৰোল কৰিম সেইটো এটা মিথ্যা হ'ব সো আমি অকল নিজৰ ৰেসপন্স হে আমি কন্ট্ৰোল কৰিব পাৰো সো যেতিয়া ফোকাসটো নিজৰ ওপৰত থাকিব তেতিয়া আমাৰ ৰেসপন্স বিলাক অটোমেটিক মোডত নহব আমি তেতিয়া কন্ট্ৰোল কৰিব পাৰিম আৰু যেতিয়া আমাৰ নিজৰ ৰেসপন্স কন্ট্ৰোল কৰিব পাৰিম তেতিয়া নিজৰ ওপৰত এটা কন্ট্ৰোল যেতিয়া আহে তেতিয়া এটা পাৱাৰ অনুভৱ হয় নহলে এনেকুৱা লাগে কি হাতৰ পৰা এজ ইফ নিজৰ কন্ট্ৰোলে ওলাই গৈছে যি ভাবিব নালাগে হেবোৰ ভাবা হয় যি চাব নালাগে হেবোৰ ঘপকে চাই দিয়া হয় মোবাইলত 2 মিনিটৰ কিবা এটা ভিডিঅ' চাম বুলি 2 ঘণ্টা গুচি যায় কন্ট্ৰোল নাথাকে কিবা খাব লাগে কিবা খাব নালাগে বেমাৰ অনুসাৰী বা যিয়ে হওক স্বাস্থ্য অনুসাৰী ফিজিক্যাল হেলথ কিন্তু হেবোৰ খাই দিয়া হয় সো হেবিলাকে একচুয়ালি ভিতৰে আমাক এটা পাৱাৰলেস ফিলিং এটা দিয়ে কিন্তু যেতিয়া ফোকাসটো নিজৰ ওপৰত থাকিব তেতিয়া সেই শক্তিটো অনুভৱ কৰো যেতিয়া শক্তি অনুভৱ কৰিম তেতিয়া আমাৰ বেলেগৰ লগত যেতিয়া আমি ৰিয়েকচনত যাম তেতিয়া আমাৰ হেবিলাক আমি ইন কন্ট্ৰোল হৈ পিনে একশনস বিলাক কৰিব পাৰো সো হেতুৱে হ'ল স্পিৰিচুৱেলিটি আমাৰ এভৰি একশন এভৰি থটস এভৰি বিহেভিয়াৰ যদি আমি সুখ শান্তিটোক ইউজ কৰি আমি যদি কৰো তেতিয়া হেতুৱে হ'ল স্পিৰিচুৱেলিটি অৰ্থাৎ স্পিৰিচুৱেল পাৰ্সনেলিটি মানে স্পিৰিচুৱেল আধ্যাত্মিক এটা ব্যক্তিত্ব আমাৰ হৈ যায় তো যেটা স্পিৰিচুৱেল পাৰ্সনেলিটি আমাৰ হয় তাৰে এফেক্ট ডাইৰেক্ট আমাৰ মনৰ ওপৰত পৰে যোনটো মেন্টাল হেলথ বুলি কয় কিয় কাৰণে যেতিয়া আমাৰ নিজৰ ওপৰত কন্ট্ৰোল থাকিব আমাৰ খং বেছি নুঠে আমাৰ ওপৰত কন্ট্ৰোল থাকে সো পৰিস্থিতি যেনেকুৱাই নহওক কিয় আমাৰ মুড আপ এণ্ড ডাউন নহয় কোনোবা আমাক ভালকে ক'লে বিৰাট আমি সুখী হৈ যাওঁ কোনোবা যদি অলপ আমাৰ বিষয়ে বেয়াকে কয় মনটো বেয়া লাগি যায় মনটো ডিপ্ৰেছড হয় যদি ৰিজাল্ট মোৰ মতে নচলে কিবা এটা ৰিজাল্ট বিচাৰিছিলো হেমতে মোৰ নহল তেতিয়া মন ডিপ্ৰেছড হৈ যায় কিন্তু যেতিয়া আমি স্পিৰিচুৱেলিটি প্ৰেক্টিছ কৰিম তেতিয়া আমাৰ নিজৰ থটছৰ ওপৰত নিজৰ কৰ্মৰ ওপৰত এটা কন্ট্ৰোল থাকিব আমি জানিম কি কৰিব লাগে কেনেকুৱা ধৰণৰ পৰিস্থিতি কৰিব লাগে আৰু মোৰ যোনটো অৰিজিনেল কোৱালিটি যোনটো মোক একচুয়ালি লাগে জীৱনৰ পৰা হেতুত মই নিজকে স্থিত কৰি পিনে মোৰ ৰেসপন্স বিলাক দিম তেতিয়া মোৰ হে ভিতৰৰ পাৱাৰ বিলাকো বাঢ়ি যাব এটু বুজিব লাগে অকল কি বাহিৰৰ পৰা আমি সুখ শান্তি নাপাওঁ বাহিৰৰ পৰা আমি শক্তি পাব নোৱাৰো
যি আছে মোৰ ভিতৰত আছে মই ইউজ কৰিলেহে বাঢ়িব ইউজ নকৰিলে নাবাঢ়ে আমি যিয়ে নকৰো কিয় বাহিৰৰ পৰা ইউজ নকৰিলে নাবাঢ়ে সো যেতিয়া স্পিৰিচুৱেলিটিটো আমি প্ৰেক্টিচ কৰিম স্পিৰিচুৱেলিটিটো কাৰণে বেলেগ সময় ওলাব নালাগে 1 ঘণ্টা দিনৰ ভিতৰত বা ক'বাত এসপ্তাহ গৈ পিনে স্পিৰিচুৱেলিটি প্ৰেক্টিচ কৰা হেতু প্ৰ্যাকটিক্যাল নহয় স্পিৰিচুৱেলিটিটো সদায় প্ৰ্যাকটিক্যাল হ'ব লাগে তাকে আমি তো এভৰিডে ইউজত ইউজ কৰিব পাৰো নহলে আমাক দিনটোত অকল 1 ঘণ্টাটো সুখান্তি নালাগে বছৰৰ ভিতৰত 10 দিন অকল সুখান্তি নালাগে আমাক এভৰিডে এভৰি মোমেন্ট লাগে সো এভৰি মোমেন্ট আমাৰ নিজৰ ওপৰত ফোকাস ৰাখি পিনে স্পিৰিচুৱেলিটি যদি আমি প্ৰ্যাকটিচ কৰো তেতিয়া আমাৰ ভিতৰত এটা পাৱাৰ আহে তেতিয়া মনৰ যোনবোৰ অশান্তি বা ডিপ্ৰেছন হওক বা মুড ডিসঅৰ্ডাৰছ হওক বা ভয় যোনটো লাগে সৰু সৰু কথাত ভয় লাগে বাহিৰত কিবা পৰিস্থিতি চলি আছে কিন্তু ভয় ভিতৰত লাগে সো সেইবিলাক যোনবোৰ নেগেটিভ ফিলিংছ এইবিলাক লাহে লাহে নোহোৱা হৈ যায় যদি আমাৰ স্পিৰিচুৱেলিটিটো আমি প্ৰেক্টিকেল ভিতৰত এটা শক্তি আমি অনুভৱ কৰো আৰু যেতিয়া মেণ্টেল হেলথ ঠিকে থাকে তেতিয়া তাৰে ডাইৰেক্ট প্ৰভাৱ শৰীৰৰ ওপৰত পৰে আজিকালি মেডিকেল সায়েন্সতো কয় কি আমাৰ বেছিভাগ যোনবোৰ ফিজিকেল হেলথ বা ফিজিকেল বেমাৰ হেবিলাক সাইকোসোমেটিক মানে সাইকি মানে মনটোক সাইকি কয় সোমেটিক মানে এটু বডিটোক সোমা বুলি কয় সোমেটিক তো সাইকোসোমেটিক মানে মন বেছিভাগ শৰীৰৰ বেমাৰ মনৰ পৰা উৎপন্ন হয় যাৰ বেছি খং কৰে বা বহুত ইৰিটেশন হৈ থাকে বা বহুত ৰেষ্টলেছ হয় কিয়তো দেখা হয় কি পিছলে গৈ পিনে হেবিলাকক আমি টাইপ এ পাৰ্সোনালিটি কম বহুত ৰেষ্টলেছ হৈ থাকে সো হেবিলাকৰ পিছলে গৈ পিনে হে আৰ্টাৰিজ ব্লক দেখা পায় ক্লগিং হয় কোলেস্ট্ৰল যেতিয়া চেক কৰে কোলেস্ট্ৰল নৰ্মেল থাকে কিন্তু হাৰ্ট ব্লক হয় ক্লগিং হয় সো হে কাৰণে হেবিলাক আৰু আজিৰ দিনত যেহেতু ইমান কম্পিটিশন বাঢ়িছে আজি যেনেকে আগতে কোৱা হৈছিলে কি স্পিৰিচুৱেলিটি হওক বা মেডিটেশনে হওক হেবিলাক আমি 50-60 বছৰৰ পিছত after 60 আৰু after 60 years বুলি কোৱা হৈছিলে কিয়কনে ভাবিছিলে কি তেতিয়া আমাৰ মানে গাহস্থ জীৱন শেষ হোৱাৰ পিছত হেতু কৰা হয় বুলি কোৱা আছিলে আগতে সো টাইম পাম তেতিয়া কৰা হয় কিন্তু দেখা গৈছে কি আগতে যোনবিলাক আমাৰ বেমাৰ শৰীৰৰ বেছিভাগ ডাঙৰ ডাঙৰ অলপ ভয়ানক বেমাৰ বিলাক যেনেকে ডায়াবেটিছে হওক প্ৰেছাৰে হওক হেবিলাক 50 বছৰৰ পিছত আৰম্ভ হয় লাহে লাহে আচ্ছা তেতিয়া কোৱা হৈছিলে কি মেডিটেশন কৰিলে বা শান্তি এতিয়া অলমোস্ট ফ্যামিলি লাইফে হওক বা প্ৰফেশনাল হেৰিয়ে হওক হেবিলাক কমি গৈছে এতিয়া আমি টাইম আমি দিব পাৰো ইনভেস্ট কৰিব পাৰিম কিন্তু আজিকালি দেখা গৈছে কি বেমাৰৰ কোনো এজ লিমিট নাই 10 বছৰৰ বাচ্চা এটাৰো প্ৰেছাৰ হ'ব পাৰে থাকে আৰু মই শুনিছো একদম কম বয়সীয়া শিশু এটি ডায়াবেটিস হৈছে মানে 10 বছৰ 5 বছৰৰ বাচ্চাৰো ডায়াবেটিস হ'ব পাৰে 15 বছৰ বাচ্চা এটাৰো ক্যান্সাৰ হ'ব পাৰে সো এটো কোনো এজ লিমিট যেহেতু বেমাৰৰ আজিৰ দিনত নাই হেনেকে মেডিটেশন বা স্পিৰিচুৱেলিটি প্ৰেক্টিস কৰাৰো আমি এজ লিমিট বান্ধি দিব নালাগে কিয়কনে স্পিৰিচুৱেলিটি মনটোক তন্দুৰুস্ত কৰা মানে মনটোক শক্তিশালী কৰিলে কাৰো লোকসান নাই এনেকুৱা নহয় কি 50 বছৰৰ পিছতহে আমাক এটা শক্তিশালী মন লাগে আজিৰ দিনত যোনটো কম্পিটিশন আহিছে হেতু লৰা ছোৱালী ইউথক এটা শক্তিশালী মনৰ বেছি দৰকাৰ হৈছে বিকজ আমাৰ দিনত মেবি আগৰ জেনাৰেশনত আমাৰ ইমান এক্সপোজাৰ নাছিলে আৰু মনটো যেতিয়া আমি কওঁ কি মনত নেগেটিভিটিজ আছে বা মনত বহুত অশান্তি আছে বা খং আছে মনৰ আমি যেনেকুৱা ধৰণৰ খাদ্য মনক খুৱাও হিমতে তেওঁ মনে সংকল্প কৰে থটস ক্ৰিয়েট কৰে আৰু মনৰ মেইন ফুড যদি আমি কওঁ খাদ্য মনৰ কাৰণে হৈছে ইনফৰমেশন কন্টেন্ট যোনটো আমি লওঁ ইনফৰমেশন মানে যোনটো আমি পঢ়ো যি আমি দেখো বা যি আমি শুনো সো আজিৰ দিনত যদি আমি কোৱালিটি অফ কন্টেন্ট যদি চাওঁ আমি কি শুনি আছো কি পঢ়ি আছো কি দেখি আছো যদি আমি হেতুক এনালাইসিস কৰো এনেকুৱা একো ধৰণৰ আজিৰ দিনত কন্টেন্ট নাই বেছিভাগ মেজৰিটি অফ দ্য কন্টেন্টে আমাক ভয় দিব আমাক অশান্তি কৰিব আৰু চাৰিও পিনে এটা ভয়াবহ পৰিস্থিতিহে কৰি আছে সো হেনুকুৱা যেতিয়া ইনফৰমেশন আমি এভৰিডে কনজিউম কৰিম আমি এভৰিডে যেতিয়া আহৰণ কৰিম মনক যেতিয়া দিম তেতিয়া হে মনৰ পৰা পজিটিভ থট এটা উলোৱাটো পসিবল নহয় যেনেকে আমি বেয়া বস্তু খালে পেটৰ বেমাৰ হ'বই হেনেকে যদি কন্টেন্ট আমি গণ্ডগোল খুৱাও মনক তাৰে ৰেসপন্স বা তাৰে আউটপুটটো কেতিয়া ভাল হ'ব নোৱাৰে যদি আমি ভাবো কি মনটো শক্তিশালী হওক বা মনৰ পজিটিভ থটস উলাও তাৰ কাৰণে আমি তাক ভালকে খুৱাব লাগিব সো কন্টেন্টৰ ওপৰত আৰু আজিৰ দিনত
ল'ৰা ছোৱালীৰ ওপৰত আমাৰ কন্টেন্টৰ কোনো কন্ট্ৰল নাই তাৰ মাজতে বাইদেউ এটি প্ৰশ্ন সুধিবলৈ বিচাৰিছো মানে আজিকালি বৰ্তমান সমাজত আমি দেখি আহিছো যে ছাত্ৰ ছাত্ৰীৰ মাজত মানে যেটো সুইসাইডৰ মানে টেন্ডেন্সিটো বহুত বাঢ়ি আহি গৈছে যেহেতু বাইদেউ এগৰাকী ভাল ষ্টুডেন্ট আছিলে মেডিকেল ষ্টুডেন্ট মেৰিটৰিয়াছ ষ্টুডেন্ট আছিলে গতিকে বাইদেউ আপুনি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীক মানে কি এটা মেছেজ দিব যে আপুনি ধৰক ইমানখিনি ষ্ট্ৰাগল কৰি ষ্টুডেন্ট লাইফতো ষ্ট্ৰাগল থাকেই প্ৰত্যেকৰ গতিকে আপুনি মানে কি ধৰণে ৰাজ্যৰ সহযোগীৰ দ্বাৰা মানে আপুনি ইমান এটা ওয়েল সেটআপ লাইফ এটা মানে কেনেকৈ কৰিলে বা সেই টাইমটো আপুনি কেনেকৈ মানে প্ৰবলেমছবোৰ মানে হেৰি কৰিছে হ্যান্ডেল কৰিছে ৰাজ্যৰ জৰিয়তে বা আমাৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীক কিবা এটা মেছেজ দিব নেকি সো যিকোনো ধৰণৰ পৰিস্থিতিয়ে হওক ষ্টুডেন্ট লাইফৰ মেইন পৰিস্থিতিজ বিলাক এক্সাম ৰিলেটেড হয় সো যিকোনো ধৰণৰ পৰিস্থিতিয়ে হওক কিন্তু যদি মনটোক আমি মনৰ ওপৰত যদি ফোকাস কৰো নিজৰ ওপৰত যদি ফোকাস ৰাখো তেতিয়া কোনো প্ৰবলেম আমাক অনুভৱ নহব বেছিভাগ আজি ল'ৰা ছোৱালী বিলাকৰ দেখা গৈছে কি সিহঁতৰ এটা কম্পিটিটিভ মাইণ্ড আছে আৰু কম্পিটিশন অনলি পঢ়া ৰিলেটেড নহয় কম্পিটিশন অফ একসেপ্টেন্স মোক সবে একসেপ্ট কৰক মোক সবে ভাল পাওক কিবা এটা কৰাৰ লগে লগে আপলোড কৰা ফেসবুক হক ইনষ্টা হক আপলোড কৰাটো বেছি ফোকাস দিয়ে সোশ্যাল মিডিয়াটো বহুত বাঢ়ি গৈছে সোশ্যাল মিডিয়া সো মানে একসেপ্টেন্স এডিকশন টু একসেপ্টেন্স বুলি ক'ব পাৰো আমি কি যদি কোনোবাই আমাক লাইকস নিদিয়ে বা আমাক যদি ৰেসপন্ড নকৰে মানে ভাল ইন আ গুড ওয়ে যদি ৰেসপন্ড নকৰে তেতিয়া আমাৰ ডিপ্ৰেছন হৈ যায় মানে আমাৰ এন্টায়াৰ পাৱাৰ আমাৰ মনৰ এন্টায়াৰ পাৱাৰটো আমি বাহিৰত দি থৈ দিছো যদি আমাক 10 জনে ভাল বুলি কয় এজনো যদি আমাক বেয়া বুলি কয় আমি হেতু লৈ ধৰি ৰাখো সো আমি যেতিয়া নিজকে সন্মান নিদিম তেতিয়া আমি এক্সপেক্ট কৰিব নোৱাৰো কি বাহিৰৰ এজন মানুহে বা আন এজন মানুহে মোক সন্মান দিব নিজকে সন্মান দিয়া অৰ্থাৎ কি নিজকে জানা নিজৰ যোনটো স্বমান আছে মই জানো কি মই এজন ভাল ছাত্ৰী মই জানো কি মই মোক কোনবা ভাল কক নকা মোৰ এখিনি কোৱালিটি আছে কিন্তু যদি মই সিহঁতৰ ওপৰত ডিপেন্ডেন্ট হৈ যাওঁ কি মই মোক সিহঁতে কিবা কলেহে মোৰ কোৱালিটি আছে বা সিহঁতে মোক নকলে মোক কোৱালিটি নাই হেনেকে যদি আমি হেতু গতিত যদি নিজৰ লাইফটো লিড কৰিব খোজো তেতিয়া আমি জীৱনত কেতিয়াও শান্তি নাপাম হে কাৰণে নিজকে মানে এটা পজিটিভ এটিটিউড লব লাগে আৰু এটিটিউড ইন দা সেন্স নিজকে ৰেসপেক্ট কৰিব লাগে আচ্ছা নিজকে ৰেসপেক্ট কৰিব শিকিব লাগে তেতিয়া আনজনে ৰেসপেক্ট দিয়ক নিদিয়ক তেওঁলোকৰ মনস্থিতি হেখিনি সময় যেনেকুৱা থাকে হেমতে তেওঁলোকৰ ৰেসপন্ড কৰিব সো যেতিয়া আমি নিজকে সন্মান দিম আৰু যেতিয়া নিজকে চিনি পাম নিজৰ মেন্টাল স্টেট টু যদি আমি বুজি পাবলৈ চেষ্টা কৰিম তেতিয়া আমি আনজনৰো মেন্টাল স্টেট বুজি পাবলৈ বহুতে আমাক একাৰণে ভাল নকব পাৰে বিকজ সিহঁতে হেখিনি ঈৰ্ষা কৰিব পাৰে বহুতে মোৰ লগত কম্পিটিশনত থাকিব পাৰে হেকনো ভাল নকব পাৰে জাস্ট বিকজ তেওঁলোকে মোক বেয়া বুলি কোৱা মানে মই বেয়া হৈ নাযাওঁ যদি মোৰ নিজৰ ওপৰত এটা বিশ্বাস আছে কিন্তু নিজকে সন্মান দিয়া আৰু অহংকাৰ সেই দুটাৰ মাজতে বিৰাট পাতলা লাইন এটা আছে সো হেতুৰ ওপৰতো ব্যালেন্স শিকিব লাগে এনেকুৱা নহয় কি মই ভাল কাৰণে বাকি সব বেয়া হেতু হল অহংকাৰ আৰু সন্মান মানে যোনে যি কয় মই যদি নিজৰ 100% ভালকে দিব পাৰো তেতিয়া মোক বেলেগে বেয়া কৈছে বুলি মই বেয়া নহয় আৰু যদি মই নিজকে সন্মান দিব পাৰো তেতিয়া মোক বেলেগে বেয়া বুলি যদি কয়ও এটা আমি পজিটিভলি ল'ব পাৰো পজিটিভলি ইন দা সেন্স কি যদি হেখিনি যি কৈছে তেওঁলোকে সেই কথাখিনি যদি কিবা হসা আছে সত্য আছে মই তো একসেপ্ট কৰি নিজকে চেঞ্জ কৰি আৰু যদি এনালাইজ কৰাৰ পিছত দেখা পাম কি তাতে একো হসা নাই মোক এনে জাস্ট ডাউন দিবলে কৈছে এটো মই ইগনোৰ কৰি সো হে ইগনোৰ কৰাৰ একসেপ্ট কৰাৰ মাজৰ যোনটো ব্যালেন্স আছে হেতু এটা ষ্ট্ৰং মাইন্ডেহে বুজিব পাৰিব আৰু ষ্ট্ৰং মাইন্ডৰ কাৰণে স্পিৰিচুৱেলিটি নিজকে চিনি পোৱা নিজৰ ওপৰত ফোকাস কৰা হেতুৱে আমাক আগবঢ়াই লৈ যাব সো স্পিৰিচুৱেলিটি ইয়াতে যোনটো ব্ৰহ্মকুমাৰীজৰ যোনটো স্পিৰিচুৱেলিটি শিকায় বা মেডিটেশন শিকায় মেডিটেশন বেলেগ একো নহয় ইটস জাস্ট হিলিং অফ দ্য মাইন্ড মনটোক হিলিং কৰাটোকে মেডিটেশন কয় সো ৰাজ যোগা মেডিটেশন যোনটো শব্দ ইয়াতে কয় ৰাজ যোগা মানে যোগ মানে হল যোনটো অসমীয়াত আমি কওঁ যোগ মানে কানেকশন আৰু ৰাজ মানে ৰজা সো এটো এনেকুৱা ধৰণৰ এটা কানেকশন এটো মেডিটেশনে শিকায় যোনটো যাৰ লগত কানেকশন হোৱাৰ পিছত আমি নিজৰ ওপৰত অন্যৰ ওপৰত নহয় নিজৰ ওপৰত ৰজা ইন দা সেন্স কি মই যেনেকুৱা ধৰণকে ভাবো মই হেনেকে ভাবিব পাৰিম মই যি ধৰণকে কথা ক'ব খোজো মই সেই ধৰণকে কথা পাতিম যেনেকে ব্যৱহাৰ কৰিব
খুজো সেই ধৰণকে ব্যৱহাৰ কৰোঁ So, নিজৰ ওপৰতে মই মোৰ কন্ট্ৰোল আছে মই নিজৰ ওপৰতে মানে নিজৰ ওপৰতে ফোকাস কৰাটো বুজাইছে ৰাজ যোগ এই যোনটো এটো কানেকশ্যন যোনটো আমাক নিজৰ ওপৰত ৰজা কৰি পিনে মোৰ নিজৰ মনটোক হিল কৰে হেতুকে ৰাজযোগ মেডিটেশ্যন সো ইয়াৰে ফোকাস ইজ অলৱেজ অন মাইসেলফ কিয় কাৰণে মই মোৰ নিজৰ মনটোৱে এটা এনেকুৱা বস্তু যাৰ ওপৰত একচুয়ালি আমি কন্ট্ৰোল কৰিব পাৰো না আমি বেলেগ মানুহক কন্ট্ৰোল কৰিব পাৰো না আমি আমাৰ ল'ৰা ছোৱালীক কন্ট্ৰোল কৰিব পাৰো বিকজ ল'ৰা ছোৱালী মোৰ কথা নহয় সিহঁতে এনেকুৱা নহয় কি মই গালি পালে মোৰ কথা শুনিব যোনদিনা সিহঁতে নুশুনো বুলি ভাবি লৈছে মই গালি পাৰো মাৰপিট কৰো সিহঁতে নুশুনিব সো আমি বেলেগক এডভাইচ দিব পাৰো আমি বেলেগক সাজেশন দিব পাৰো অপিনিয়ন দিব পাৰো আমি বেলেগক কন্ট্ৰোল কৰিব নোৱাৰো আমি বেলেগক চেঞ্জ কৰিব নোৱাৰো আমি অকল নিজকে চেঞ্জ কৰিব পাৰো আৰু আমি নিজকেহে কন্ট্ৰোল কৰিব পাৰো সেইখিনি পাৱাৰ আছে সেইখিনি যেতিয়া বুজি যাম তেতিয়া আমাৰ লাইফটো আমাৰ ক্ল্যাৰিটিটো বাঢ়ি যাব আমাৰ ডিপেন্ডেন্সিটো কমি যাব বেলেগৰ ওপৰত ডিপেন্ডেন্সিটো কমি যাব লাইফত এটা ক্ল্যাৰিটি আহিব আৰু তেতিয়া আমাৰ লাইফটো আমি আমাৰ ধৰণকে আগুৱাই লৈ যাব পাৰিম ওকে বাইদেউ আপোনাক মানে আমাৰ এই ষ্টুডিঅ'লৈ অহাৰ বাবে বাইদেউক আমাৰ আটাইৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ বাইদেউ আমি আজি আপোনাৰ পৰা বহুতো কথা জানিবলৈ পাইছোঁ যে মানে কেনেকৈ ধৰক ফিজিকেল হেল্থ আৰু মেণ্টেল হেল্থৰ কেনেকুৱা ধৰণৰ কানেকশ্যন আছে বা মেণ্টেল প্ৰব্লেমৰ পৰা আমি ধৰক কেনেকৈ ৰাজযোগৰ দ্বাৰা পৰিত্ৰাণ পাব পাৰোঁ বিশেষকৈ বাইদেউ ষ্টুডেণ্টসকলেও বা কেনেকৈ পৰিত্ৰাণ পাব পাৰে ইত্যাদি আপুনি বহুতো কথা আমাক জনালে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি পুনৰবাৰ আকৌ আপোনাক কেতিয়াবা আমাৰ কাষত লগ পাম বুলি আশা কৰিলোঁ আপুনি আপোনাৰ বহুমূলীয়া সময় উলিয়াই আমাৰ ওচৰলৈ আহিছে তাৰ বাবে পুনৰ ধন্যবাদ